নমস্কাৰ শ্ৰদ্ধাভাজন সদবিধি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমছৰ নৱম কেন্দ্ৰীয় শহীদ দিৱসৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলা আৰু মাগুৰমাৰী আঞ্চলিক সমিতিৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশনৰ মুকলি সভাৰ সভাপতিৰ আসন অলংকৃত কৰা শ্ৰদ্ধাৰ সভাপতি তথা এবিএমছৰ সভাপতি মহোদয়, এবিএমছৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্য অতিথিৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হোৱা অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন ডিজিপি মোৰ শ্ৰদ্ধাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া, এবিএমছৰ আমন্ত্ৰণ ৰক্ষা কৰি সংখ্যালঘু লোকসকলৰ হৈ প্ৰতিদিনে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা অসমৰ বিশিষ্ট বুদ্ধিজীৱী মোৰ শ্ৰদ্ধাৰ হাইদুৰ হুছেইন ডাঙৰীয়া, যুৱ প্ৰজন্মৰ শ্ৰদ্ধাৰ ব্যক্তি তথা প্ৰাক চেনেলৰ জ্যেষ্ঠ সাংবাদিক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা যুৱ সমাজৰ আইকন মোৰ শ্ৰদ্ধাৰ দীপক শৰ্মা ডাঙৰীয়া, আজিৰ এই মুকলি সভাৰ বিশেষ আকৰ্ষণ শ্বহীদ লাফিকুল ইছলাম আহমেদৰ পিতৃ ডাঙৰীয়া, ৰঙিয়া তিনিআলিৰ শ্বহীদ কাণ্ডত জাতিৰ হৈ প্ৰাণ আহুতি দিয়া শহীদ পৰিয়ালসকল, মঞ্চত উপবিষ্ট এবিএমছৰ প্ৰতিষ্ঠাপকসকল, উপদেষ্টা মণ্ডলী, বিটিচি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠনৰ মোৰ শ্ৰদ্ধাৰ ছাত্ৰ বন্ধুসকল, মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, শ্ৰদ্ধাৰ ৰাইজ, সদবিটিচি সংখ্যালঘু ছাত্ৰ সন্থা তথা বিটিচি অঞ্চলত বসবাস কৰা সংখ্যালঘু সমাজৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে 23 অক্টোবৰ 2010 চনটো এটা কলা ইতিহাস ৰূপে পৰিগণিত হৈছে। আপোনালোকে জানি দুখ পাব, উদ্বেগ প্ৰকাশ কৰিব। 2010 চনৰ সেই ভয়াৱহ 23 অক্টোবৰ দিনটো আমাৰ কুমাৰীকাটাত সদবিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন আছিল। সেই অধিৱেশনত যেতিয়া আমাৰ সতীৰ্থসকল অংশগ্ৰহণ কৰিবলৈ গৈ আছিল, ৰঙিয়া তিনিআলি নামৰ এখন ঠাইত আমাৰ সতীৰ্থসকলে পেচাব কৰাৰ উদ্দেশ্যে গাড়ীৰ পৰা নামি মুকলি ঠাইত পেচাব কৰিব গৈছিল। যেতিয়াই দেখা পালে যে সংখ্যালঘু মুছলমানৰ কিছুমান যুৱকে মুকলি ঠাইত পেচাব কৰি আছে, তেওঁলোকক আক্ৰমণ কৰাৰ উদ্দেশ্যে এই ৰঙিয়া তিনিআলিৰ উগ্ৰ মেজাজী উগ্ৰ হিন্দুত্ববাদী আৰএছএছ আৰু বজৰং দলৰ কিছুমান কৰ্মকৰ্তাই আমাৰ সতীৰ্থসকলক সাধাৰণ পেচাব কৰা ঘটনাক লৈ তেওঁলোকক মাৰধৰ আৰম্ভ কৰিছিল। সেই মাৰধৰ যেতিয়া হৈছিল, ৰঙিয়া অঞ্চলৰ কিছু বিশিষ্ট ব্যক্তিয়ে উদ্যোগ লৈ তথা ৰঙিয়া প্ৰশাসনৰ উদ্যোগত সেই ঘটনা যাতে পিছৰ মুহূৰ্তত বিয়পি নাযায় বা অন্য ৰূপ নলয়, তাৰ কাৰণে তেওঁলোকে এটা শান্তি কমিটি গঠন কৰি তাত এটা এবিএমছৰ প্ৰতিনিধি আৰু সেই অঞ্চলৰ ৰাইজৰ মাজত এটা আলোচনা কৰি দিছিল। কিন্তু দুখ আৰু পৰিতাপৰ বিষয়, যেতিয়া আবেলি আমাৰ সতীৰ্থসকলে মুকলি সভা সমাপ্ত কৰি যেতিয়া ঘৰমুৱা হৈছিল, আমাৰ এবিএমছৰ পৰা নিৰ্দেশনা দিয়া হৈছিল যে যেহেতু ৰঙিয়াৰ তিনিআলিত এনেকুৱা এটা ঘটনা সংঘটিত হৈ গ'ল, আপোনালোকে নিয়মানুৱৰ্তিতা বজাই ৰাখি প্ৰত্যেকেই নিজকে সংযম কৰি যাতে ঘৰমুৱা হয়, তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাই পঠাই দিছিলোঁ। দুৰ্ভাগ্যজনকভাৱে আৰু আচৰিত ধৰণে ৰঙিয়াৰ উক্ত অঞ্চলত আগৰে পৰা খাপ পিটি থকা কিছুমান উগ্ৰ হিন্দুত্ববাদী সংগঠনৰ কৰ্মকৰ্তাই আমাৰ সতীৰ্থসকলক লৈ অহা সেই বাছ গাড়ীসমূহত শিলগুটি নিক্ষেপ কৰা আৰম্ভ কৰিলে। সেই শিলগুটি নিক্ষেপ কৰাৰ ফলত আমাৰ সতীৰ্থসকল যেতিয়া জখম হ'ল, তেতিয়া আমাৰ সতীৰ্থসকল বাছৰ পৰা নুমুৱাৰ কাৰণে বাধ্য হ'ল আৰু বাছৰ পৰা নুমুৱাই যেতিয়া প্ৰতিবাদ কৰা আৰম্ভ কৰিলে, সেই সময়ত ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া নিমল চন্দ্ৰ গগৈ ডাঙৰীয়া আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনে আমাৰ সতীৰ্থসকলক যধে মধে মাৰধৰ আৰম্ভ কৰিলে। পুলিচৰ এনে বৰ্বৰ কাণ্ডৰ প্ৰতিবাদ কৰাৰ ফলত শেষ মুহূৰ্তত আমাৰ প্ৰতিষ্ঠাপক সভাপতি মহোদয়ৰ সন্মুখত
তেখেতকো টার্গেট করে লৈছিল অসম আৰক্ষীৰ সেই দুৰন্দৰ আৰক্ষী বিষয়াজনে হয়তো আল্লাহ তাআলাই তেখেতৰ হায়াত দিয়াৰ কাৰণে বা দুনিয়াত আৰু কিছুদিন জীয়াই থাকিব বুলি আশীৰ্বাদ দিয়াৰ কাৰণে হয়তো আজি তেখেত আমাৰ মাজত আছে নহলে কিন্তু সেই দুৰ্বৃত্ত কেইটাৰ লক্ষ্য কিন্তু আমাৰ প্ৰতিষ্ঠাপক সভাপতি মহোদয় ডাঙৰীয়া আছিল আপোনালোকে জানি দুখ পাব সেই ঘটনাত থিতাতে তিনিজনকৈ আমাৰ খতিৰত শ্বহীদ হৈছিল উক্ত ঘটনাৰ পিছতে 24 তাৰিখে যেতিয়া রঙিয়া মহকুমা ডিপুটির কার্যালয়ত এভিএমসির প্রতিনিধি দল তথা সরকারের মাজত এটা আলোচনা হয়েছিল তার পিছতেই আমি আমার দলীয়ভাবে আলোচনা করি 23 অক্টোবর দিনটো বিটিসি অঞ্চলের রাইজে কলা দিবসের লগতে শহীদ দিবস হিসাবে পালন করে যাব বলে আমি সেই দিনের পৰা প্রতিশ্রুতিবদ্ধ হয়েছিল আর তার অংশস্বরূপে আজি আমি ইয়াত নবতম কেন্দ্রীয় শহীদ দিবস আমি অনুষ্ঠিত করেছো 24 তারিখে যেতিয়া অসম সরকারের এভিএমসির প্রতিনিধির মাজত আলোচনা হয়েছিল তাত থকা রঙিয়া প্রশাসনের বিষয় তথা অসম আরক্ষীর অসম সরকারের বিষয়ে আমাক প্রতিশ্রুতি দিছিল যে রঙিয়া তিনিআলির সেই কাণ্ডটো ন্যায়িক তদন্ত করা হব তার পিছ মুহূর্তত আর কে আগলার ডাঙরিয়ার নেতৃত্বত এখন তদন্ত কমিটি গঠন করা হল কি তদন্ত কমিটিয়ে তদন্তৰ নামত কি ভেকভাৱনা কৰিলে সেইটো হয়তো আপোনালোকে অৱগত দুখৰ বিষয় আজি 9টাকৈ বছৰ অতিক্ৰম হল সেই ৰঙিয়া ইতিহাস কলংকিত কৰা ঘটনাটোৰ তদন্ত আজিলৈকে কিন্তু সঠিক ৰূপত পৰিগণিত নহল বা তদন্তৰ কোনো ধৰণৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহল আজি এই মঞ্চৰ পৰা আমি এভিএমসি দাবী উত্থাপন কৰিছো মই পিছত কথা পাতিছো তোৰ লগত যে রঙিয়া তিনিআলির সেই ইতিহাস কলংকিত করা সেই ঘটনার যে ন্যায়িক তদন্তৰ প্রতিবেদন সেই প্রতিবেদন রাজহুৱা কৰিব লাগে সদরাইজ আপোনালোকে জানে যে উক্ত ঘটনাত শহীদ হওয়া যি আমার সতীৰ্থ এই সতীৰ্থসকলে পুলিশে নিজে হাতীৰে গুলিয়াই মাৰিলে কিন্তু আজিৰ তাৰিখত সরকারের নৈতিকতার অবস্খলন ঘটিছে সরকারে 9টাকৈ বছর অতিক্রম করার পিছত সেই শহীদ পৰিয়ালক কিন্তু আজিলৈকে সরকারি যে আর্থিক ক্ষতিপূরণ সেও আজিলৈকে দিয়া নাই আমি সেই শহীদ পৰিয়ালসকলৰ ওচৰত ক্ষমাপ্ৰাৰ্থী যেহেতু আপোনালোকৰ লৰা বা আপোনালোকৰ ভতিজাই জাতিটোক নেতৃত্ব দিব গৈ তাত প্ৰাণ আহুতি দিব লগা হল তার ফলত আপোনালোকক আমি এভিএমসি ন্যায় দিব নোৱাৰিলো যদি পাৰে আপোনালোকে আমাক ক্ষমা কৰি দিব অনাগত দিনত আমি এভিএমসিৰ প্ৰতিজ্ঞাবদ্ধ ৰঙিয়া কাণ্ডৰ লগতে যোৱা 17 চনৰ 1 আগষ্ট তাৰিখে শহীদ লাফিকুল ইছলাম আহমেদ আপোনালোকে পাহৰি গৈছে নেকি ৰাইজ নাই শহীদ লাফিকুল ইছলাম আহমেদ আমাৰ মাজত আছিল আছে আৰু থাকিব আমি এভিএমসি তেতিয়ালৈকে ক্ষান্ত নহওঁ যেতিয়ালৈ শহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়া নহয় আমি আজি ক'বলৈ বাধ্য হৈছো ইয়াত থকা সংবাদ মাধ্যমৰ বন্ধুসকলক উদ্দেশ্যি মই কৈছো যে 2017 চনৰ সেই 1 আগষ্ট তাৰিখ বিটিসি অঞ্চলৰ সংখ্যালঘু জনসাধাৰণৰ লগতে অইন জাতি জনগোষ্ঠীৰ হিয়াৰ আমঠু শহীদ লাফিকুল ইছলাম আহমেদক দিন দুপৰতে কোকৰাঝাৰত হত্যা কৰা হল হত্যাৰ পিছ মুহূৰ্তৰ পৰাই অসমৰ সৰ্বস্তৰৰ ৰাইজৰ দাবীত এসআইটি গঠন কৰা হল এসআইটিয়ে তদন্ত কৰিলে পিছ মুহূৰ্তত ৰাজ্য চৰকাৰ তথা এভিএমসিৰ প্ৰতিনিধিৰ মাজত আলোচনা মাধ্যমে সিবিআই তদন্ত ঘোষণা কৰা হল সিবিআই কি তদন্ত কৰিলে আজি তাৰিখত ৰাইজ কিন্তু আমি অবজ্ঞ আমি নেজানো আমাক আন্ধাৰত ৰাখা হৈছে ৰাইজ আমি আৰু কিমান দিন ধৈৰ্য ধৰিম আমাৰ কি ধৈৰ্যৰ পৰীক্ষা লৈছে নেকি এইখন চৰকাৰে যদি পৰীক্ষা লৈ থকা হৈছে আমি কিন্তু এই পৰীক্ষা আৰু দিয়াৰ কাৰণে প্ৰস্তুত নহয় আমাক বাধ্য নকৰাব আপোনালোকে দুটাকৈ বছৰ অতিক্ৰম কৰিলে এতিয়ালৈকে আমি ন্যায় নাপালো এতিয়াও শহীদ লাফিকুল ইছলাম
আহমেদৰ হত্যাকাৰী মুকলি আকাশৰ তলত স্পষ্টকৈ কোৱা হৈছিল, সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল, লোহিত মুছাহাৰী এই হত্যাকাণ্ডৰ লগত জড়িত। লোহিত মুছাহাৰীৰ ঘৰত লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডত ব্যৱহৃত হোৱা মাৰণাস্ত্ৰ তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে। তাৰ পাছতো লোহিত মুছাহাৰী এতিয়াও মুক্ত। চৰকাৰৰ পৃষ্ঠপোষকত হত্যা কৰা হৈছিল কাৰণেই আজি হত্যাকাৰী মুক্ত আকাশৰ তলত। আমি কিন্তু ক'বলৈ বাধ্য হ'ম, চৰকাৰ, অসম চৰকাৰ তথা বিটিচি কৰ্তৃপক্ষৰ পৃষ্ঠপোষকতাতে কিজানি হত্যা কৰা হৈছিল, যাৰ কাৰণে অসম চৰকাৰ তথা বিটিচি চৰকাৰে এতিয়ালৈ শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড সন্দৰ্ভত এষাৰ মাত মাতাও আমাৰ পৰিলক্ষিত হোৱা নাই। আমি সেইসকল ৰাজনীতি নেতাক সকীয়াই দিছো, আগন্তুক দিনত যদি শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ড সন্দৰ্ভত আপোনালোকৰ দলীয় স্থিতি যদি স্পষ্ট নকৰে, আমি কিন্তু ৰাইজৰ প্ৰতিটো ঘৰত গৈ আপোনালোকৰ বিৰুদ্ধে দৌৰ তুলিবলৈ আমি বাধ্য হ'ম। সংবাদ মাধ্যমৰ বন্ধুসকলৰ লগতে শ্ৰদ্ধাৰ ৰাইজক আমি জনাবলৈ বাধ্য হৈছো, শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী যি চূড়ান্ত ড্ৰাফ্ট ওলালে, এই NRCৰ পৰা বাদ পৰা প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ পক্ষত তথা অসমৰ লগতে বিদেশী অঞ্চলৰ সংখ্যালঘু ৰাইজক ভোটাৰৰ নামত যি মানসিক হাৰাশাস্তি কৰি আছে, এই মানসিক হাৰাশাস্তি বন্ধ কৰাৰ দাবীত অহা 15 দিনৰ পিছৰ পৰা বিদেশী অঞ্চলৰ প্ৰতিটো মহকুমা সদৰত আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিম। যদি তাৰ পিছতো বিটিচি কৰ্তৃপক্ষই বা অসম চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ পিছত আমি দিল্লীত অৰ্ধ উলংঘ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। সেই প্ৰতিবাদৰ ফলত যদি অসম চৰকাৰৰ গা নলৰে, তেতিয়াহ'লে অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিগোচৰ কৰাবলৈ আমি দিল্লীৰ যন্তৰ মন্তৰত গৈ শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়, NRCৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় নাগৰিকৰ পক্ষত আৰু ভোটাৰৰ নামত অত্যাচাৰ বন্ধ কৰাৰ দাবীত আমি দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, Abmsuৰ আহ্বানত তথা শ্বহীদসকলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি আজি আপোনালোকে ইয়াত আহি আমাক উৎসাহিত কৰাৰ বাবে Abmsuৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মঞ্চত Abmsuৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক উৎসাহিত কৰাৰ বাবে Abmsuৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ সতীৰ্থবৃন্দৰ লগতে শ্বহীদ পৰিয়ালক তথা নিৰ্দিষ্ট বক্তা বিভিন্ন অতিথিসকলক Abmsuৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ এই মুকলি সভাখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিলোঁ। Abmsu জিন্দাবাদ, Abmsu জিন্দাবাদ, Abmsu জিন্দাবাদ। ধন্যবাদ থাকিল।